নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 30 আগষ্ট। ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ পৰা নাম কটা গ'লে 1000 টকা দিলে পাব অৰুণোদয় আঁচনি। যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব তো পাৰিব। লগতে অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টত 2500 টকা প্ৰদান কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত প্ৰদান কৰা হ'ব 10,000 টকা। এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদযোগত বিশেষ মন্তব্য আগবঢ়াইছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে লাভ কৰিব 1000 টকা, আৰু যদি আপোনাৰ ৰেচন কাৰ্ড নাই তথাপিও নতুনভাৱে আবেদন কৰিব পাৰিব। চৰকাৰী ঘৰ নোপোৱা সকলো ব্যক্তিয়ে আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে। এই মুহূৰ্তত ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ মন্তব্য আগবঢ়াইছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰ লগতে অৰাজনৈতিক খবৰ যোগান ধৰা হৈছে আজিৰ ভিডিঅ'টোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ভিডিঅ'টো যোগান কৰা হৈছে। এনেকুৱা খবৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক দিবলৈ পাহৰি নাযাব। আজিৰ আমাৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্তৰ নামত চৰম দুৰ্নীতি। ৱাৰ্ড মেম্বাৰৰ স্বামীক লাগে 1000 টকা। যদি আপোনাৰ অঞ্চলত বা গাঁৱত এনেকুৱাকৈ দুৰ্নীতি হৈ আছে তো কমেণ্টত জনাই যাব। কিয়নো ৰাজ্যৰ লাখ লাখ মহিলাৰ নাম কৰ্তন হৈছে তালিকাৰ পৰা। ৱাৰ্ড মেম্বাৰৰ স্বামী আছাদুলৰ কাণ্ডক লৈ অঞ্চলটোক লাগিছে বৃহৎ হাহাকাৰ। সক্ষম লোকৰ পৰাও লুটিছে 1000 টকা। জুৰিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত মিলেকাদিং গাঁও পঞ্চায়তত ভয়ংকৰ কাণ্ড। পঞ্চায়তটোৰ 8 নং ৱাৰ্ডৰ সদস্যগৰাকী স্বামী আছাদুল। ভুক্তভোগী জনতা ন্যায় বিচাৰি ওলাই আহিছে ৰাজপথত লৈ। আপোনাৰ গাঁও বা অঞ্চলত যদি এনেকুৱা ঘটনা হৈছে তো কমেণ্টত জনাই যাব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসম ৰাজ্যিক জনতাৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আপোনাৰ ৰন্ধন গেছৰ সংযোগ আছেনে? যদি আছে আপোনাৰ বাবে ভাল খবৰ, আৰু যদি নাই আপোনাৰ বাবে তথাপিও ভাল খবৰ, কিয়নো আপুনি পুনৰ আবেদন কৰিব পাৰিব। আজি সংগ্ৰহ কৰি লওক পুনৰ কৰি এই প্ৰুপত্ৰখিনি। মুখ্যমন্ত্ৰী সুলভ ইঞ্জিন আঁচনিৰ অধীনত 700 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। আপোনাৰ যদি গেছ চিলিণ্ডাৰ নাই তথাপিও আপুনি 700 টকাতে এতিয়াৰ পৰা গেছ চিলিণ্ডাৰ লাভ কৰিব পাৰিব। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীও পুনৰ কৰক এই প্ৰুপত্ৰখিনি। এই প্ৰুপত্ৰ পুনৰ কৰি জমা দিলেই লাভ কৰিব 250 টকা ৰাজসাহাৰ্য। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ অৰুণোদয় হিতাধিকাৰীয়ে পৰিয়ালে লাভ কৰিব ৰাজসাহাৰ্য। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব, পঞ্জীয়নভুক্ত মোবাইল নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব, অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় আইডিটো শুদ্ধভাৱে দিব লাগিব। প্ৰুপত্ৰ পুনৰ কৰি দিলেই লাভ কৰিব 250 টকা ৰাজসাহাৰ্য। পলম নকৰি আজিয়েই সংগ্ৰহ কৰক এই প্ৰুপত্ৰখিনি। অৰুণোদয় ৰন্ধন গেছ সংযোগ আছেনে? যদি আপোনাৰ আছে তো তথাপিও আপুনি 250 টকা লাভ কৰিব। মুঠতে আপুনি 1250 টকা পৰিৱৰ্তে এতিয়া 1500 টকা পাব। এতিয়াৰে পৰা ৰন্ধন গেছৰ বাবে কৰিব পাৰিব আবেদন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। পিছত অসম ৰাজ্যিক জনতাৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। এতিয়াৰে পৰা য'তে ত'তে খতে মতে খুলিব নোৱাৰিব মাদ্ৰাছা। মাদ্ৰাছা খুলিবলৈ মানিব লাগিব 14টাকৈ নিয়ম। ইয়াৰে 1600 মাদ্ৰাছাৰ প্ৰতিনিধিয়ে একত্ৰিত হৈ ল'লে ডাঙৰ সিদ্ধান্ত। য'তে ত'তে মাদ্ৰাছা খোলাক লৈ কঠোৰ সৌদ অসম তানজিম মাদ্ৰাছাৰ নিয়ম নমনা লোকক দিয়া নহ'ব মাদ্ৰাছা খুলিবলৈ অনুমোদন। খদে মদে মাদ্ৰাছা গঢ়ি উঠাত চিন্তিত হৈ পৰিছে মাদ্ৰাছা বোৰ্ড। এতিয়াৰে পৰা খতে ততে ঘতে মতে খুলিব নোৱাৰিব মাদ্ৰাছা। পিছত অসম ৰাজ্যিক জনতাৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যত আজিও প্ৰতিকূল বতৰ। অনাগত 3 ঘণ্টাত প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজাননী। অন্ধকাৰভূত হৈ পৰিছে আকাশ। ৰাজ্যত অব্যাহত আছে ধুমুহা বৰষুণৰ তাণ্ডৱ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়াও মুখলধাৰ বৰষুণ। মহানগৰীত কৃত্ৰিম বানে জোলা কলা খুৱালে জনতাক। বৰ্তমানেও মহানগৰীৰ বহু প্ৰান্তত শুকুৱাল নাই বৰষুণ। জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাব আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰ', মৰিগাঁও, নগাঁও, লখিমপুৰ, ধেমাজি,
তিনিচুকীয়া আৰু ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰত জাৰি হৈছে এলাৰ্ট। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ জিলাটোৰ নামটো ইয়াতে নাথাকে তো কমেণ্ট কৰি জনাই যাব। তাৰ পিছত অসম ৰাজ্যিক জনতাৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, অচিনাকি মানুহৰ ভোটাধিকাৰ থাকিব নালাগে। অচিনাকি মানুহৰ ভোট নালাগে, অচিনাকি মানুহৰ ভোটেই থাকিব নালাগে, ভোট দিব নোৱাৰিব অচিনাকি মানুহে। হয় বন্ধু বান্ধৱীসকল, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে, অচিনাকি মানুহৰ ভোটেই নালাগে। কৰ্তন হ'ব অচিনাকি মানুহৰ ভোটাধিকাৰৰ অধিকাৰ, অচিনাকি মানুহৰ ভোটেই থাকিব নালাগে। অচিনাকি মানুহৰ ভোটাধিকাৰ কিয় থাকিব নালাগে? ভোটাধিকাৰৰ হেৰুৱাই অচিনাকি লোকে অচিনাকি মানুহৰ ভোট দিয়াৰ অধিকাৰ কিয় থাকিব লাগে? ভোট দিয়াৰ অধিকাৰ হেৰুৱাব অচিনাকি লোকে, অচিনাকি মানুহৰ ভোট নালাগে। তাৰ পিছত অসম ৰাজ্যিক জনতাৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, যোগী আদিত্যনাথ মমতা বেনাৰ্জীক পিছ পেলালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেশৰ ভিতৰতে 1 নম্বৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভিতৰত 1 নম্বৰ স্থানত আছে। তো আপোনালোকৰ যদি কিবা ক'ব থাকে লাগে তো কমেণ্টত জনাই যাব। পাৰদৰ্শী মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা জনাইছে ৰাজ্যৰ কোটি কোটি জনতাই। অসমৰ বাবে আহিল ভাল খবৰ, পাৰদৰ্শী মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইণ্ডিয়া টুডেৰ বিশেষ সমীক্ষাত প্ৰকাশ পালে এই তথ্যটো। অফ দ্য নেশ্যন 2025ত প্ৰকাশ পালে এই তথ্য। 44.6% লোকে স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰীৰ পাৰদৰ্শিতা। 10খনতকৈ অধিক লোকসভাৰ থকা ৰাজ্যত শ্ৰেষ্ঠত্ব অৰ্জন। তালিকাত কোন কিমান নম্বৰ স্থানত আছে সেয়া আমি আজি আপোনালোকক জনাই দিম। 41.9%ৰে দ্বিতীয় স্থানত আছে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ চাই। 41.9%ৰে তৃতীয় স্থানত আছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চৰেন। 40.7%ৰে চতুৰ্থ স্থানত আছে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল। 40.4%ৰে পঞ্চম স্থানত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। 39.2%ৰে ষষ্ঠ স্থানত আছে মোহন যাদৱ। 38.1%ৰে সপ্তম স্থানত আছে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু। 34.2%ৰে আছে অষ্টম স্থানত আছে উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি। 30.1%ৰে নৱম স্থানত আছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। 29.9%ৰে দশম স্থানত আছে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মান। ৰাজ্য পৰিচালনাৰ প্ৰশাসনিক দক্ষতাক স্বীকাৰ কৰা হৈছে সমীক্ষাত। শাসনৰ ফল প্ৰদূষা কৰ্মদক্ষতাৰ ওপৰত কৰা হৈছে মূল্যায়ন। যোগী আদিত্যনাথ মমতা বেনাৰ্জীক পিছ পেলাইছে হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোগী আদিত্যনাথ আৰু মমতা বেনাৰ্জীক পিছ পেলাইছে। চ' আপোনালোকৰ যদি কিবা মন্তব্য ক'ব লগা থাকে তেওঁ কমেণ্টত কৈ যাব। পিছত ৰাজ্যিক জনতাৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, ভাৰতবৰ্ষত ইছলাম আছে আৰু থাকিব। ইছলামক শেষ কৰাৰ চিন্তা কৰা সকল হিন্দু নহয়। হয় বন্ধু বান্ধৱীসকল, RSSৰ প্ৰধান মুৰব্বীগৰাকীয়ে মোহন ভাগৱতীয় ডাঙৰকেইটা মন্তব্য আগবঢ়াইছে। ইছলামক শেষ কৰাৰ চিন্তা কৰা সকল হিন্দু নহয়। হিন্দু মুছলমান প্ৰসংগত RSSৰ প্ৰধান মোহন ভাগৱতৰ বিশেষ মন্তব্য। ধৰ্ম বেলেগ হ'লেও হিন্দু আৰু মুছলমানৰ উদ্ভৱ ভাৰতবৰ্ষ। হিন্দু আৰু মুছলমানৰ মাজত অকল পূজাৰে পাৰ্থক্য আছে। হয় বন্ধু বান্ধৱীসকল, মুছলমানৰ মাজত পূজাৰে অকল পাৰ্থক্য আছে। ইছলামে হিন্দুসকলক শেষ কৰিব বুলি একাংশই ভয় বিয়পাই দিছে। হিন্দু আৰু মুছলমানৰ পৰিচয় একেটাই, সিয়ে ভাৰতীয়। ভাৰতবৰ্ষত ইছলাম আছে আৰু থাকিব। তাৰ পিছত অসম ৰাজ্যিক জনতাৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, মেহমুদ মাদানীৰ পিছত এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি লৈছে আৰছাদ মাদানীয়ে। অসমৰ মুছলমানক শেষ কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছত থাকাতে হিমন্ত বিশ্ব শৰ্মাক টিকিট নিদিবলৈ মই সোনিয়া গান্ধীক পত্ৰ দিছিলোঁ। কংগ্ৰেছত থাকোঁতেই RSSৰ দ্বাৰাত বিশ্বাসী আছিল হিমন্ত বিশ্ব শৰ্মা। এতিয়া সেইজন হিমন্ত বিশ্ব শৰ্মাই অত্যাচাৰ কৰিছে অসমৰ মুছলমানসকলক।
হয় বন্ধু বান্ধৱীসকল, আৰ্শাদ মাদানীয়ে কিন্তু ডাঙৰ মন্তব্য কৰিছে। আপোনালোকৰ যদি কিবা মন্তব্য থাকে তো কমেণ্টত জনাই যাব। হিমন্ত বিশ্ব শৰ্মাৰ দৰে লোকে ধ্বংস কৰিছে দেশ। হেমন্ত মাদানীৰ পিছতে এইবাৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি লৈছে আৰ্শাদ মাদানীৰ। উচ্ছেদৰ পাছতেই বিপুল তাৰ পিছত অসম ৰাজ্য কিছুমানৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। উচ্ছেদৰ পাছতেই বিপদ বাঢ়িল SP DC MLA MPৰ। উচ্ছেদক লৈ তদন্ত ঘোষণা ৰাজ্যপালৰ। কলি অভিযোগৰ বাবে সময়সীমা নিৰ্দেশনা। 30 আগষ্টৰ ভিতৰত অভিযোগ মতামত দিব পাৰিব উচ্ছেদিতই। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ ভিতৰত যদি কোনোবাই উচ্ছেদ হৈছে তো আপুনি এতিয়াৰ পৰা মতামত দিব পাৰিব। তো আজিৰ পৰা মতামত দিবলৈ আৰম্ভ হৈছে। জাননী লাভ কৰা লোকেও দিব পাৰিব। গোৱালপাৰাৰ উচ্ছেদক লৈ বৃহৎ সিদ্ধান্ত ৰাজ্যপালৰ। তদন্ত কমিটি বান্ধি দি উচ্ছেদক লৈ গ্ৰহণ কৰিব মতামত। বনাঞ্চলত ঘৰ সজাত কিয় অঞ্জাত আছিল বন বিভাগ? বেদখল কৰাৰ সময়ত নিষ্ক্ৰিয় ভূমিকা কিয় লৈছিল প্ৰশাসনে? কেনেদৰে বেদখলকাৰীয়ে লাভ কৰিছিল চৰকাৰী ঘৰৰ আঁচনি? বনাঞ্চলৰ বেদখলকাৰীয়ে কেনেকৈ লাভ কৰিছিল বিদ্যুৎ? PMAY PMGSY জিএমৰ আঁচনি কেনেকৈ পালে উচ্ছেদিত? বনভূমি পঞ্চায়তত অন্তৰ্ভুক্ত কেনেকৈ হ'ল? এইসমূহ প্ৰশ্ন মতামত হ'ব উচ্ছেদিত অথবা বনাঞ্চলত থকা লোকসকলৰ পৰা। বনাঞ্চল দখলৰ সময়ত এইসমূহ সুবিধা দিয়াসকলৰ বিৰুদ্ধে সমাগত। উচ্ছেদৰ পাছতেই চৰকাৰী বিষয়ৰ বিৰুদ্ধে হ'ব তদন্ত। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানখিনি গুৰুত্বপূৰ্ণ তথ্য দিবলগীয়া আছিল। তো ভিডিঅ'টো যদি ভাল লাগি থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ পাহৰি নাযাব। থ্যাংক ইউ ফৰ ফুল ভিডিঅ' ৱাচিং।